বিবাহত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেতা প্ৰয়াত বিজু ফুকন ডাঙৰীয়াৰ কন্যা সংঘামিত্ৰা ফুকন। বিদেশী যুৱকৰ লগত বিবাহত আবদ্ধ হ'ল সংঘামিত্ৰা ফুকন। ইটালীৰ এজন যুৱকৰ লগত বিবাহত আবদ্ধ হ'ল সংঘামিত্ৰা ফুকন। যোৱাকালি দুয়োৰে বিবাহ সম্পন্ন হৈ গ'ল। কিন্তু বিবাহৰ এমাহ নহওঁতেই বিতৰ্কৰ মাজত সোমাই পৰিল সংঘামিত্ৰা ফুকন। সংঘামিত্ৰা ফুকনৰ এই সিদ্ধান্তই সকলোকে আচৰিত কৰি দিছে। বিদেশী যুৱকৰ লগত বিবাহত আবদ্ধ হোৱা বাবে বহুজনে বৰ্তমান বহু নেতিবাচক মন্তব্য আগবঢ়াইছে। অসমীয়া জীয়ৰী হৈ বিদেশী যুৱকৰ লগত বিবাহত আবদ্ধ হোৱাৰ বাবেই হয়তো এতিয়া বহুজনে বহু নিগেটিভ কমেণ্ট আগবঢ়াইছে। বহুতে এতিয়া কৈছে, অসমত ল'ৰাৰ ইমানেই অভাৱ আছিলনে যে বিদেশী যুৱকৰ লগত বিবাহত আবদ্ধ হ'ল? বন্ধু-বান্ধৱীসকল, এই ক্ষেত্ৰত আপোনালোকৰ মন্তব্য কি তলত কমেণ্ট কৰি জনাবচোন। মোৰ মতে এইটো একো ভুল কাম হোৱা নাই, কাৰণ সকলোৰে এইটো অধিকাৰ থাকে যে নিজৰ লাইফ পাৰ্টনাৰজন নিজে চুইচ কৰা, সেয়া লাগে দেশৰে হওক বা বিদেশৰে হওক। আপোনালোকৰ মন্তব্যবোৰ তলত কমেণ্ট কৰি জনাবচোন। তো আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।